মই তোমাৰ মাৰ কথা কৈছো তোমাৰ দেউতাৰ কথা কৈছো আৰু মই তোমাৰ কথা কৈছো সেই ফোন কৰা যদি গোটেই তুমি হয় তুমি এটা জালত হয় যিটো চেনেল আছামিজ ট্ৰেভেলাৰ্ছ 365 এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু আদৰিলক মই জানো এই চেনেলটোৱে সততাৰে আগবাঢ়িছে আপোনালোকৰ কাষলৈ আপোনালোকে মৰম দিব আৰু আগবাঢ়ি যাব এইবিলাক আমাৰেই ল'ৰাই আমাৰেই উৎসাহী ল'ৰাই এইবিলাক কাম কৰিছে গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ এই চেনেলটোক আপোনালোকে মৰমেৰে সাৱটি ল'ব ধন্যবাদ নমস্কাৰ প্ৰিয় দৰ্শক আমি আহি পাইছোঁ আজি ইতিহাস থিয়েটাৰৰ আখৰাস্থলীত এই আখৰা চলি আছে আমি কিছু দৃশ্যাংশ দেখিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ ভাল লাগিলে শ্বেয়াৰ লাইক ছাবস্ক্ৰাইব কৰি ল'ব যিমানখিনি বাৰু দেখাই দিম চাওক আপোনালোকে এয়া লাইভ দৃশ্য চকু পৰিছে আৰু আপুনি কেতিয়া পৰা ইমান নিশ্চয় হ'ল কাকতিটা নিশ্চয় ভয় লাগিছে মোৰ খুব ভয় লাগিছে ভয় কিহৰ ভয় অতীতত কি কৰিছিল সেই পুনৰাবৃত্তি ঘটা ভয় কি কৰিছিল অতীতত মন কৰা ছোৱালীজনীৰ সৈতে এজন মানুহৰ সম্পৰ্ক হৈছিল এটা ল'ৰা সন্তান জন্ম হৈছিল ল'ৰা কোন মানুহ কথাবোৰ মই লুকুৱাই কথাবোৰ বিয়া পাতিছিল লুকুৱাই ৰাখিছিল বিয়া পাতিছিল সংসাৰ হৈছিল দুটা ল'ৰা সন্তানৰ বাপেক হৈছিল কোন ছোৱালী এদিন বৰকাৰ ছোৱালীজনীৰ মৃত্যু হ'ল ল'ৰাটো ঘৰলৈ লৈ আহিছিল তাৰপিছত সেই ল'ৰাটোক এইখন ঘৰত ৰখাক লৈ মাক দেউতাকৰ মাজত তুমুল যুদ্ধ আৰম্ভ হৈছিল আৰু উপায়হীন হৈ এদিন সেই মাক দেউতাকে দুয়োৱে একেখন খেলতে উলমি দিছিল তোমাৰ দেউতাৰ কথা কৈছে তুমি হয় তুমি এটা জাৰত হয় জগাই নাই নতুন চিনাকি পালো জানা মই জাৰস মোৰ মাৰ বোলে বন কৰা তুই জাৰস মোৰ মা বোলে বন কৰা কিন্তু আছিল মই তোমাৰ মাৰ কথা কৈছো তোমাৰ দেউতাৰ কথা কৈছো আৰু মই তোমাৰ কথা কৈছো সেই ফোন কৰা যদি গোটেই তুমি হয় তুমি এটা জাৰত হয় নমস্কাৰ ৰাতি 2 বাজিছে কিন্তু আমাৰ মনবিলাকে ৰাতি পুৱাইছে সঁচাকৈ এনেকৈ ভাল লাগে নাটক কৰি দীপকদাই এটা সুন্দৰ পৰিৱেশ দিলে আমাক এই 4টা দিনত মৰম বিচাৰি যাবলৈ এই নাটকখনত 4 দিন লাগিছে কমপ্লিট 4 দিন মিউজিক শেষ হোৱালে অপূৰ্ব মিউজিকৰ সৃষ্টি হৈছে আপোনাক বহুত অপূৰ্ব বুলি এতিয়া নকওঁ ৰাইজে ক'ব আমি এইকাৰণে কৈছোঁ আমি যিহেতু নাটক কৰি আছোঁ মিউজিক দি আছে মিউজিকৰ লগত প্ৰতিটো মুহূৰ্ত আমি এনেদৰে সংক্ষিপ্ত হৈ পৰিছোঁ এটা খাপ খাই পৰিছোঁ আমি আজি ৰাতি 2 বজাত আমি গম পোৱা নাই আচলতে কেইটা বাজিছে এয়াই হ'ল নাটকৰ এয়াই হ'ল আবেদন এয়াই নাটকৰ আকৰ্ষণ আৰু সকলোতকৈ ডাঙৰ কথা মৰম বিচাৰি যাওঁ ব'লা নাটকখনৰ আবেদন এয়া মানুহৰ মাজলৈ আপোনালোকৰ মাজলৈ অতি সোনকালে গৈ আছে এই 2 ঘণ্টা আমি কি কৰিছোঁ দেখা পাব আপোনালোকে মঞ্চত আৰু একেবাৰে একডালত পাম এইবাৰৰ কাৰণে গৈছোঁ আৰু অকণমান আমি এই নাটকখনৰ পৰা মিউজিকৰ পৰা বিদায় লৈ আজি ঘৰলৈ যাম অহাকালিৰ পৰা আৰু বেলেগ নাটক আৰম্ভ হ'ব 3খন নাটক লৈ শুক্ৰবাৰ কৈছোঁ বাকীখন নাটক লাহে লাহে গৈ আছোঁ গুড নাইট